বাইকখন লৈ ফালে ওলাই যাম বুলি যাত্ৰা কৰিব লওঁতে প্ৰব্লেম দুটামান চকুত পৰিল। প্ৰব্লেম মানে আন একো নহয়, অইল চিলটো ফাটি অইল লিক কৰি আছিল আৰু কেইটামান সৰু সুৰা। যিহেতু ছাৰ্ভিচিং দিম বুলি অলপ দিনৰ আগৰ পৰা ভাবি আছিলোঁ, আজি থাউকতে গৈ যোৰহাটৰ জেইলুডত থকা য়ামাহা ষ্টাৰকাপ ডিলাৰত গৈ সাৰথিখনৰ ফুল ছাৰ্ভিচিং এটা দি আনিলোঁ। সাৰথি বুলি এই কাৰণে কৈছোঁ, যিহেতু মোক এঠাইৰ পৰা আন এঠাইলৈ এইখনেই অনা নিয়া কৰে, সেয়ে বেয়া কৰি ৰাখোঁ কেনেকৈ। অলপ পাছত ঘৰ আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। যোৱা সপ্তাহত ঘৰৰ ষ্টেয়াৰকেছৰ ছাইডৰ ৱাল দুখন বনাই আছিল আৰু ছাইডত থকা ফুলৰ টাববোৰ চব ছাদৰ ওপৰত উঠাই দিছিলোঁ। এজোপা মনি প্লেণ্ট মই ৰুইছিলোঁ, তাতে অলপ বগাইছিল, কিন্তু ইয়াত জেগা নোহোৱাত এনেকৈ ৰাখি থৈছোঁ। দেখিছেনে ডালবিলাক ওলমি গৈছে আৰু এজোপা গোটেই টাবটো আৱৰি ধৰিলে। দেখিছেনে? দেখি বাৰু কিবা এটা ভালেই লাগিছে। আৰু এয়া হ'ল ছাদৰ ওপৰত কৰা খেতি মানে বস্তা কেইটামান এনেই পৰি আছিল, মাটি অলপ ভৰাই এনেই কিবা কিবি অলপ লগাই দিছোঁ। আৰু এইফালে এয়া জিকা এটা লাগিছে হ'বলা, আৰু কেইটামান লাগক, এসাঁজ ইয়াৰ পৰাই খাব লাগিব। এইফালে এয়া হৈছে ঘৰৰ ছাদৰ ওপৰৰ পৰা আমাৰ ঘৰৰ সন্মুখৰ দৃশ্য। তাৰ পাছত নিজৰে কাপোৰ অলপ লেতেৰা হৈ আছিল, আজি বন্ধ দিনটো পাওঁতে ধুই মেলি আজৰি হৈ ল'লোঁ। বৰ্তমানলৈকে আজিৰ দিনটোৰ কামবিলাক কৰি শেষেই হ'ল আৰু এটা ক্লাছ আছে।